আজিৰ দিনটো আমাৰ কাৰণে এটা সপোনৰ দিন বুলিয়ে ক'ব লাগিব। কাৰণ কিয় জানেনে? আপোনালোকে দেখিছে হয়তো ভিডিঅ'ত এয়া ভাইটিয়ে ঘৰটো বনাই আছে আৰু এই দিনটো আমি কাহানিও ভাবাও নাছিলোঁ যে সপোনতো দেখাও নাছিলোঁ বাৰু যে এনেকুৱা ঘৰ এটা বনাব পাৰিম বুলি পেলাই, এনেকুৱা ঘৰ এটা তলত থাকিব পাৰিম বুলি, মা-দেউতাক এনেকুৱা এটা ঘৰৰ তলত ৰখাব পাৰিম বুলি পেলাই। আৰু ফাইনেলি সেই দিনটো আৰু সেই সপোন সপোন যেন লগা সেই কথাবোৰ আজি দিঠকত পৰিণত হ'বলৈ গৈ আছে। ভাইটিয়ে বনাই আছে এই ঘৰটো আৰু ভাইটিয়ে চাকৰি পাইছিলে 2022 চনৰ শেষৰ ফালে আৰু আজি 2026 চনৰ প্ৰথমতে এই ঘৰটো বনাবলৈ সি পাৰিছে। ইমানখিনি কৰিব পাৰিছে কাৰণ সি যথেষ্ট কষ্ট কৰিছে, যথেষ্ট ত্যাগ কৰিছে এইখিনি কৰিবৰ কাৰণে। আৰু আজি মাহঁতক এনেকুৱা এখন ঘৰৰ তলত সি ৰখাব পাৰিম বুলি সি ভাবিব পাৰিছে। আৰু এইফালে সৰুটো দেখিছেনে আমাৰ আগৰ ঘৰটো, তাতে এতিয়া বৰ্তমান মাহঁত তাতে আছে বাৰু। আৰু এই ঠাইখিনিতে আগৰ আমাৰ পুৰণি ঘৰটো আছিলে। মই দেখাইছোঁৱে যে আগতে আমাৰ ঘৰটো ভাঙি চুৰমাৰ হৈ গৈছে কাৰণ এই ঘৰটো বনাবৰ কাৰণে সেই ঘৰটো ভাঙি দিয়া হৈছিলে। আৰু শেষত এইফালে মই লগতে বোৱাৰীজনীয়ে এইফালে ভিডিঅ' অকণ কৰি আছে। তাইও যথেষ্ট কষ্ট হৈছে। বোৱাৰী হোৱাৰ আগতেই কিমানখিনি ত্যাগ কৰিব লগা হৈছে এইখিনি তাই মানে তাই সেইখিনি ভাগ্যতে আছিলে আচলতে ইমানখিনি কৰিব লগা যে হ'ব, নিজে থাকিবৰ কাৰণে ঘৰখন বনাই ল'ব লাগিব নিজে। এইটো হাই কৈ দিয়া, হাই কৈ দিয়া। কাৰ ঘৰ বনি আছে? মামাৰ ঘৰ বনি আছে। মামাৰ ঘৰ বনি আছে, মই থাকি সকলোৰে ভাগ্যখন বেলেগে হয় নহয়নে বাৰু? আৰু আমাৰো যিহেতু ভাগ্যখন তেনেকৈয়ে সলনি হৈছে, তাইও ভাগ্যখন তেনেকৈয়ে সলনি হৈছে বুলি মই ভাবোঁ। আৰু আজি বতৰটো ইমান ভাল নহয়, পিছে বতাহ মাৰি আছে দেখিছেনে, বৰষুণো কিন কিনকৈ পৰি আছে। কিন্তু আমি ভাবোঁ যে কামটো সোনকালে হওক। আৰু চাদ দিয়াৰ আজি মানে ভাল দিন আছিলে, সেয়েহে আজি দিনটোৱে লোৱা হ'ল। আকৌ আৰু মানে ভাল দিন নাই, সেইকাৰণে লৰালৰিকৈ লোৱা হ'ল। এইফালে চিমেণ্ট যে ইমান লাগেও, নিজৰ ঘৰখন বনোৱাতহে মানে গম পোৱা গৈছে যে কিমান চিমেণ্ট, কিমান কি লাগে আৰু। এইফালে খানা বনি আছে, খুৰাহঁতে বনাই আছে আৰু সকলোখিনি মিস্ত্ৰীৰ পৰা হওক বা ঘৰৰ গোটেইকেইজনৰ কাৰণে আৰু এয়া প্ৰায় হৈছেগৈ আৰু আপোনালোকে হয়তো ভাবিব যে কিনো ডাঙৰ কথা, ঘৰটোহে বনাই আছে, ইমানখিনি ক'ব লগা কি আছে। কিন্তু আমাৰ কাৰণে এইখিনিয়ে বহুত। এখন আগৰ ঘৰখন দেখিছে আপোনালোকে, সেনেকুৱা এখন ঘৰৰ পৰা আহি পেলাই এই দিনটো পোৱাখিনি আমাৰ কাৰণে বহুতেই বেছি হয়। ভাত বনালে, এয়া ভাত অলৰেডি হৈ গ'ল। এফালে ভাতৰ কালাৰ মানে বেলেগ হৈ গৈছে। এফালে আমাৰ মেইন কাৰিকৰ খুৰা মাংস বনাই আছে, মাংস হৈ গৈছে আৰু এই গ্ৰেভি হ'ব হয় নাই? গ্ৰেভি হ'ব। এয়া এইফালে এয়া চব্জি হৈ গৈছে, চব্জি। আৰু এইফালে দাইল টেষ্টাৰ হৈ গৈছে এয়া ভাত হৈ গৈছে আৰু আমাৰ চাদু আধা আধি চাদৰ কামো হৈ গৈছে প্ৰায়। আৰু মই ওপৰলৈ গৈ দেখাম বাৰু অকণমান, যদি পাৰোঁ, সম্ভৱ যদি হয়। হা হে ধুনীয়া মজা তাকো দিয়া অকণমান, ধুনীয়া হৈছে। আৰু এইফালে আমাৰ ৰাজু পাইছেহি, স্কুল ক্ষতি কৰি আহিছে ঘৰখন চাবৰ কাৰণে, ভিনীহেকৰ ঘৰখন চাবৰ কাৰণে। এইফালে বাইদেউ বিৰাট টেনশ্যন। এইফালে আমাৰ মটৰটো বেয়া হ'ল জানেনে আজি, ইমানেই পানী লগা হৈছে যাৰ কাৰণে মটৰটো বেয়া হৈ গ'ল। মানে ইমানেই টেনশ্যন হৈছে আমাৰ আজি এই কামটো হোৱাক লৈ পেলাই। বাৰে বাৰে কাৰেণ্টটো ডিষ্টাৰ্ব দিয়ে, তাৰ কাৰণে জেনেৰেটৰটো অনা হৈছিলে বাৰু। কিন্তু মানে আমাৰ কাট আউটটোৱে পৰি যায়, যাৰ কাৰণে পানীৰ অকণমান অসুবিধা হৈছিলে, যদিও একো নাই বাৰু। সকলোখিনি পাছত
চব ঠিক ঠাক হ'ল যেনিবাতে মটৰটো ভাল হ'ল মানে নতুন এটা মটৰ আনি লোৱা হ'ল আৰু শেষত আমি এতিয়া সকলোৱে বহি পেলাই আলোচনা কৰি আছোঁ এইখিনি দেখিছেনে এইখিনি গোটেই চিমেণ্টৰ বেগখিনি মই জ্বলাই দিছোঁ আৰু আজি ভিডিঅ'টো যদি ভাল লাগিলে যেন কমেণ্ট কৰিব নাপাহৰিব কেনেকুৱা লাগিলে লাইক এটা কৰি দিব